কৈছোঁ দেই ভাই মই নাজানো পাপু দা এটাই আছিলে এইকেইটাৰ লগ কোন হ'ব পাৰে বাৰু এইটো ৰাজু দা তাকেতো কথাটো ময়ো চিন্তা কৰি আছোঁ ৰাজু দা পাপুহঁত নহয়তো মোৰ কিন্তু অলপ সন্দেহ হয় হা পাপুহঁতে এইটো কাম কৰিব নাগিছিলে সিহঁত হয় জানো সিহঁততে এইটো কাম নকয় না হ'লেও কিন্তু পাপুৰতো বিশ্বাস নাই শুনা এই পাপুটো অলপ হ'লেও সলনি হৈছে না এতিয়া কেছটো যদি আমি ওলাব বিচাৰোঁ তেতিয়াহ'লে ৰাকেশৰ হতুৱাই আমি গম পাম নে কেছটো হা তেতিয়াহ'লে ৰাকেশক ফোন কৰিব লাগিব ফোনটো লগাইছোঁ ৰাকেশ শুনা ইয়াত ডাইৰেক্ট মাতিলে সি নাহে ইয়াক খানা থকা বুলি ক'ল সি খানাৰ পৰা পগলা ইয়াক খানা থকা বুলি কৈ ফোন লগ আৰু ৰাকেশ ক'ত আছা তই মই এনেই এইফালে অলপ ওলাই আহিছোঁ তোক দাদাই মাতিছিল খানা এটা আছে বোলে জল্দি আছোঁ অলপমান খানা আছে মোক কোৱা নাই আৰু মই যাই আছোঁ হেল্ল' এতিয়া যাওঁ নেকি জল্দি আহ হেল্ল' হয় গৈছোঁ হেল্ল' অঁ ৰাজু দা ক'ত আছা এনেই এইফালে ওলাই আহিছোঁ অলপ মানে এই লগ ধৰছোঁ আমাক আহি খানা এটা আছে গধূলি কিবা আলোচনা অলপ কৰোঁ আহ গৈছোঁ খানাৰ নাম মানে মই গৈছোঁহে অঁ ঠিক আছে জল্দি আহিবি আকৌ হয় গৈছোঁ অঁ দে ঠিক আছে দুটাকে কৈছোঁ সি আহিলে কথা মই পাতিম তহঁতে নাপাতিবি গম পাইছা না ৰাজু দা কিন্তু পাক লগাই সুধিব লাগিব দেই সি অলপ বৰ টেঙৰ আছে কিন্তু বাৰু সি কিমান টেঙৰালি চাই লওঁ বুজি পাইছেনে তাক বাৰু মই চাম বুলি ক'লেতো চামেই কিমান টেঙৰ আলি অঁ চাম মই টেনশ্যন ল'ব নালাগে আছে ই মোৰ ওচৰত থকা নাইতো ই আমাৰ কথাবিলাক শুনি থকা নাই বা ভাই ৰাজু দা তহঁতে খানা পাতি আছা মনে মনে মোক নকৱাকৈ ৰাকেশ ওচৰত এইফালে এই মুনা অঁ এইফালে আছোঁ এইফালে যাই বহিব দে বহুত দিনৰ মূৰত দেখা পাইছোঁ বা হয়নে বহুত দিন দেখাই নাপায় মানে কিন্তু খবৰ পাতি দিলা এই আছোঁ আৰু চুলিটো কিন্তু মজা বনাইছিল দেই এই কাটিলে হা আৰু দীঘল আছিল নেকি এই দীঘল আছিল কিমান বহুত দীঘল অঁ দেখিছোঁ না আগতে দেখা পাইছোঁ পিছে ৰাজু দা এতিয়া লোকেল নে ব্ৰইলাৰ সাৰটো বেয়া নহয় কিন্তু হ'ব বাৰু আমি দিয়াটো লোকেলটোৱে দিওঁ দামতে টেনশ্যন ল'ব নালাগে সিলা পাতিটো বহুত দিনৰ মূৰত দেখা পাইছোঁ এতিয়া খবৰ খাতি কথা পাতিম খানাও খাম বাৰু খানাটো খাবই লাগিব হয় নহয় তোক দেখোন বহুত দিন দেখা নাই তই ক'ত কি কৰি আছা ৰাজু দা এই আছোঁ এনেই এইফালে ঘৰতে কাম চাম কৰি পাপু আছেনে ঘৰত ৰাজু দা মই গম নাপাওঁ এনেই আছে সি ক'ব নোৱাৰোঁ ঘৰত আছে এইবিলাক কি মানে কি চলি আছে কোনে গম নাপাব পাৰে সি ঘৰতে আছে নে এইকেইটা ক'তো নাযায় বোলে বুজি পাইছেনে হয় ৰাজু দা এই মই এইখিনি ঘৰতে আছোঁ নহয় অঁ ৰাজু দা মই গম পাওঁ নহয় আজিকালি ঘৰত খুব কাম কৰে ৰাকেশ কালি চম্পাই কি হৈছিল এই নাই মই এইকেইটা চম্পাৰ কথা নাজানো কোনে মাছছি নাজানো মই এইকেইটা কোনে মাছছি মই একদম গম নাপাওঁ ৰাজু দা সঁচা মই সঁচা কথাটো কৈছোঁ আৰু চম্পাক কোনে মাছছি মই একো নাজানো কিবা এটা ব্যৱস্থা কৰিব লাগিছিল নহয় অঁ ৰাজু দা মই লৈ আহোঁ নেকি যায় কালি কোনে মাৰিলা মই অলপ গম পাইছোঁ কথাটো হ'ল এতিয়া একো ৰিয়েকশ্যন লোৱা নাই মই বুজি পাইছা পাৰ্টি এটা আছে মোৰ সেইটো পাৰ্টি লৈ মই কথা পাতিছোঁ আমাৰ গাঁৱৰ মানুহ এটা জড়িত আছে বুজি পাইছা এই বুজি পাইছা নাই চুলিটো বঢ়িয়া কাটছে চুলিটো চালিয়া কিন্তু তোৰ না হেৰি তই এই বিজয় মালাকৰ নাম শুনিছানে শুনা একবাৰ এই আমাৰ মামাহঁতৰ গাঁৱত তাতে এটা পাইগেলিৰ লগত এনেকুৱা হৈছিল নহয় এই ল'ৰাটো মানে অলপ বেয়া ল'ৰা আছিল ল'ৰাটো ধৰি আনিলা ধৰি আনি কেনে কি গুচি অহা নাই এনেকৈ শিল আছে না শিল আছে না এনেকৈ শিলত মাথাটো থৈছে তাৰ এনেকৈ থৈ বিচিছি সেইটো যে মাথা আছে কাম ক'ৰবাত মগজু ক'ৰবাত
মুখ চুখ সেইবিলাক একদম পিঠা একদম ভয় লগা আৰু মানে পুৰা ভয় লগা তো মোৰ নিচিনা মানুহ দেখা পাই মাথা নষ্ট হৈ গৈছে বুজি পাইছা মোৰ নিচিনা মানুহ দেখা পাই মাথা নষ্ট হৈ গৈছে কি ব্লাড বাপ পিচি দিছি পুৰা ঢালাই হৈ গৈছে জেগাতে মাথা নোহোৱা হৈ গৈছে তাতে বুলি ক'লো মাথাত মানে চিনিয়ে নাপায় একোৱে নাই তাতে মাথাটো আৰু না সেইটোতকৈ ডাঙৰ কথা কি জানানে মাথা চেপাই আগতে তাৰ পিঠিখন যিখন পিঠি আছে না পুৰাকৈ ইফালে বিলেট নতুন নতুন বিলেট এনেকুৱা মাছি পুৰা জলকীয়া পাউডাৰ ধৰিছে তাৰপিছত কি কম এইগিলা যে আঙুলি আছে একদম প্লাষ্টিক টানি টানি দিছে পুৰা ঘেলি দিছে বাৰু মানে অল বডিত তাৰ এটা ডিফেক্ট বুজি পাইছেনে সেই ল'ৰাটো এতিয়া আহিব বাৰু মই কথা পাতিলে আহিব আকাশ সেইকেইটা পাগেলিক ধোনা উঠিছে সিহঁতৰ লগত যদি সেইটো কৰোঁ হ'বনে নহয় মানুহটো মাতিলে ভাল হ'বনে বেয়া হ'ব এই কি চিন্তা কৰি আছা কি হ'ব মই যে সুধিলোঁ উত্তৰটো একো নকলি একা সিহঁতৰ লগত সেইটো কাম কৰিলে হ'বনে নহয় ল'ৰাটোক মাতি পেলাই ৰাজুদা এই কি মাৰি আছা এই পাগেলিৰ লগত ল'ৰাকেইটাই যি কৰিছে সেইকেইটা ল'ৰাকো এই পানিছমেণ্ট দিব লাগিব এনেকৈ হা পাপুদা এই ৰাজুদা এই কি পাপুদা ৰাজুদা মাৰি আছা এই তোৰ ভয় লাগছে নেকি কিবা ৰাজুদা ই কিয় ভয় কৰিব ই ভয় কৰা নাই নহয় এইগিলা ক'ত নাই না আছ তই এই কি বেয়া কৰি আছা একবাৰ যে মাৰ খাইছিলি মনত আছে হা এইবাৰ তই থাকা বুলি গম পাইছোঁ মই মোৰ লগৰ ল'ৰা এটাই গৈছে কিন্তু তই আছা এইবাৰ চেচ ঠালাইছি তা বুজি পাইছা নাই তোৰ বাছাৰ ৰাস্তা এটাই আছে সেইটো কি জানানে কোন কোন আছিলে এইটো সেইদিনাখন ৰাতি মোক কবিনে নক এই ৰাজুদা মোক বছৰ ভাই মই এইগিলা কি কৰিম মই একো নাজানো মই ভুল হৈ গ'ল বছৰ বছৰ ইয়াত ব ৰাজুদা মোক বছৰ দে ভাই মই এইগিলা নাজানো পাপুদা এটাই আছিলে এইবিলাক লগ বঢ়িয়া ৰাজুদা মোক মই মোৰ ফোন পাপু এটা যে এইটো কেছ কৰিছি মই গম পাইছোঁ লগত তই থকা বুলিও গম পাইছোঁ আমি যে এইগিলা যে গম পাইছোঁ পাপু এহঁতক কিন্তু এইগিলা কথা নজনাবি তই আগতে ঘৰত যা গম পাইছানে ক'তো নল'বি এই ঘৰৰ পৰা ক'তো নল'বি ওলাইলে বিধান খাবি বছৰ ভাই হা মোক বছৰ কি তই যা ঘৰত যা ইয়াৰ মুখৰ পৰা কিন্তু বেলেগ ওলাল কথা মন পোৱা নাই আচলতে ৰৈছোঁ তই শুনা আজি ৰাতি কিন্তু ল'ৰাকেইটা ধৰিব লাগিব ধৰি হাতক পুৰা যি ক'ব লাগে কৰিম বাৰু ইটো গ'লে ইয়ে ঘৰতে কৰিছোঁ নলয় আৰু বুজিছে না ৰাতি আজি সিহঁতক ধৰি লৈ কালি ৰাতিপুৱালৈ চালান দিম আৰু বুজিছা শুনা এই বাবুটোক মই বহুত বিশ্বাস কৰিছিলোঁ সেই ল'ৰাটো অলপ বেলেগ ধৰণৰ দেখোন এই মুনা এইটো ৰক্তিপদটো আহি আছে একা সেইটো সুধিলে কেছটো গম পোৱা যাব নেকি কথাটো সুধো কথাখিনি সুধি লওঁ ৰ'বা দিব পিছে ৰ'বা দিছোঁ অঁ ৰক্তিম ক'ত আছিল ৰাতি হ'ব খুৰা ভালনে খুৰা বাহঁত বেয়া নহয় দে হেৰি আপুনি ভালে আছে আছো বাহঁত তহঁতে এটা কি কৰি আছা এনেই আৰু খুৰা বহি আছোঁ আৰু খুৰা ৰক্তিমৰ কি খবৰ আছেনে সি ভালে আছে সি ভালে আছে বাহঁত এই নহয় খুৰা পৰহি ৰাতি ৰক্তিমক মাতিছিলোঁ সি নাহিল নহয় ক'ৰবাত কামত বিজি আছিল কিজানি তাৰ সেইদিনা মাথাৰ বিষ উঠিছিল বাহঁত এই ঘৰতে ঘুমাই আছে সি ক'তো যাব পৰা নাই খুৰা যাব পিছে আপা খুৰা বেয়া নাপাব নাই এইটো বেয়া পোৱা কথা নহয় ৰক্তিমৰ মাথাৰ বিষ হে কি হ'লে তই কি এনেকৈ যায় সিহঁতে চব গম পালা এইবিলাক কোনগিলা এই বাগিলা গম পালা এতিয়া বাবুৰে এতিয়া কি হ'ব এতিয়া আমাৰ কি হ'ব কি গম পালা ঐ কোনে ক'লা এইগিলা তইহে ক'ব লাগব বাবুৰে মই কোৱা নাই এইগিলা মই একোৱে কোৱা নাই সিহঁতৰ আগত তই নকলি আকৌ সিহঁতে কেনেকৈ গম পালা
মই যদি নকলোঁ হয় সিহঁতে মোকো মাৰিলে হয় তোৰ অকণমান হয় এনেই সিহঁতে গম পাইছে সেইকাৰণে মই কোৱা বুদ্ধি কৰি ডাইৰেক্ট তোৰ ওচৰলৈকে আহিছোঁ। খালি তই একে মূৰত কোবাই মাৰিলি তই বাৰে গণ্ডগোল লগা মানুহ তই আৰু এতিয়া মই কি কৰোঁ তই কৈছোঁ বাৰু সিহঁতে মোক জিজ্ঞাসা কৰিছে। এই কিবা এটা কৰিব লাগিল গোটেইকেইটাক মাতচোন ফোন কৰ কিবা এটা আজিয়ে ব্যৱস্থা ল'ব লাগিল আকৌ নহ'লে ফাঁচি যাম। তই খালি গোটেইকেইটাক মাতি কিবা এটা আলোচনা কৰিব লাগিলে মাৰিলি তই মূৰত কোবাই। কি কৰিম বাবুলে তই কৈছোঁ বাৰু মই এতিয়া কি কৰিম বাবুলে তই কৈছোঁ বাৰু। সঁচাই মই খায়ে পোৱা নাই বকুল ধুনীয়া লগা হৈছে বৰ চিলচিলীয়া লগা হৈছে তো মই পৰিষ্কাৰ আছে হয় নেকি অঁ ভাল লগা হৈছে আজি তো চাওঁ